নমস্কাৰ, জয় শ্ৰীৰাম, জয় হনুমান। আজি হৈছে দেওবাৰ আৰু এই দেওবাৰৰ বন্তিগছি ময়ে জ্বলাওঁ আৰু আমাৰ প্ৰত্যেকৰে কমিটিৰ ফালৰ পৰা ভগাই দিয়া হৈছে। ৰেগুলাৰ বন্তিগছি প্ৰত্যেককে ভগাই দিয়া হৈছে। আজি দেওবাৰ, সেয়েহে মোৰ পালা আছে। শ্ৰী শ্ৰী ৰাম ভক্ত হনুমান মন্দিৰৰ বন্তিগছি জ্বলাবলৈ আহিছোঁ। জয় শ্ৰীৰাম, জয় হনুমান। এয়া হৈছে শ্ৰী শ্ৰী ৰামভক্ত হনুমান মন্দিৰৰ পুৱাৰ দৃশ্য, ৰাতিপুৱাৰ দৃশ্য। আৰু মই আহিছোঁ বন্তি জ্বলাবলৈ। এই ৰাতিপুৱাৰ দৃশ্য শ্ৰী শ্ৰী ৰামভক্ত হনুমান মন্দিৰৰ ৰাতিপুৱাৰ পৰিৱেশ। অতি সুন্দৰ পৰিৱেশ আৰু ইয়াতে মই এতিয়া বন্তি জ্বলাম। জয় শ্ৰীৰাম, জয় হনুমান। আৰু এয়া হৈছে বৰ্তমান মই চাফা কৰি আছোঁ, মন্দিৰ চাফা কৰি আছোঁ। এতিয়া মই আৰু ঘৰ ঝাৰু দিম, মন্দিৰৰ ভিতৰৰ ভাগ ঘৰ ঝাৰু দিম। তাৰপিছত বাহিৰফালে চাফা কৰিম। এতিয়া মই চাফা কৰি আছোঁ মন্দিৰৰ সকলো আৰু ঝাৰুও দিম। জয় শ্ৰী ৰাম। নমস্কাৰ। আৰু ইয়াতে যোৱাবাৰ হনুমান জয়ন্তীৰ দিনা ইয়াতে তেওঁক প্ৰতিষ্ঠা কৰা হৈছিলে, ইয়াতে স্থাপন কৰা হৈছিলে। এইখিনি ঠাইতে দেখাই দিম, এইখিনি ঠাইতে। আৰু এতিয়া এইখিনি ঠাইও মই চাফা কৰি ইয়াতে বন্তি জ্বলাম। জয় শ্ৰীৰাম, জয় হনুমান। আজি শ্ৰী শ্ৰী ৰামভক্ত হনুমান মন্দিৰৰ ৰাতিপুৱাৰ বন্তি প্ৰজ্বলন কৰিলোঁ। আৰু আজি মোৰ পালা আছিলে, মই হনুমান বাবাৰ শ্ৰীচৰণত চাকি গছি অৰ্পণ কৰিলোঁ। জয় শ্ৰীৰাম, জয় হনুমান। আৰু লগতে আমাৰ দুজন আৰু ভক্ত আহিছে হনুমান বাবাৰ, এই দুজন ভক্ত ভাইটি বাবু, তেওঁলোকে বাবাৰ শ্ৰীচৰণত ধূপ চাকি জ্বলাব।